ওয়েলকাম টু জিএলপি স্টাডি। আজি আমি হাই স্কুল টেটৰ জিকেৰ 20টা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আইছো। ইয়াৰ আগত আমি আৰু 20টা ইম্পৰ্টেন্ট কোৱেশ্চন আপলোড কৰিছিলো। যদি আপোনালোকে চোৱা নাই তেতিয়া হলে ভিডিঅখন চাই লব। আজিৰ প্ৰথম কোৱেশ্চনটো হল সৰ্বপ্ৰথমে ভাৰতৰ ডাক টিকটৰ প্ৰচলন কেতিয়া হয়? ইয়াত অপচন দিয়া আছে চাৰিটা। ইয়াৰ শুদ্ধ অপচনটো হ'ব আপোনালোকে দেখাই পাইছে। ইয়াৰ শুদ্ধ অপচনটো হ'ব 1852। ক অপচনটো শুদ্ধ। ইয়াৰ কোৱেশ্চন নম্বৰ 22 ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপচন দিয়া আছে 1935 চন, 1940, 1950 আৰু 1960। গতে ইয়াৰে শুদ্ধ অপচনটো হ'ব 1935। 1935ত ভাৰতৰ ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছে। পিছৰ কোৱেশ্চনটো হ'ল বৰ্তমান ৰাষ্ট্ৰসংঘৰ মুখ্য সচিবৰ নাম কি? অপচনত দিয়া আছে হেমনাথ বাবকিমুন, ক আৰু খ দুয়োটাই। ঘ দিয়া আছে এটাও নহয়। গতিকে ইয়াৰে শুদ্ধ অপচনটো হ'ব বাবকিমুন। খ নম্বৰ অপচনটো শুদ্ধ। পিছৰ কোৱেশ্চনটো হ'ল 24 মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি? পলিগ্ৰাফ, টেলিগ্ৰাম, এবেকাছ, এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব পলিগ্ৰাফ। পলিগ্ৰাফ দি পেলাই কি কৰা হয়? মিছা কথা ধৰা পেলোৱা হয়। কোৱেশ্চন নম্বৰ 25 বিশ্বৰ সৰ্বাধিক ধনী দেশ কোনখন? আমেৰিকা, ইংলেণ্ড, ছুইজাৰলেণ্ড, আটাইকেইটা। গতিকে ইয়াৰে শুদ্ধ অপচনটো হ'ব ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডটো আটাইতকৈ ধনী দেশ। কোৱেশ্চন নম্বৰ 26 বৰ্তমান পৃথিৱীৰ উচ্চতম অট্টালিকাখন অপচনত দিয়া আছে কোনখন হ'ব? বুৰ্জ খলিফা, আইফেল টাৱাৰ, প্ৰাগজ্যোতিষ। ঘ দিয়া আছে এটাও নহয়। গতিকে ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব ক নম্বৰটো শুদ্ধ, বুৰ্জ খলিফা যিটো ডুবাইত আছে। ক নম্বৰ অপচনটো শুদ্ধ। কোৱেশ্চন নম্বৰ 27 মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি কোনে দিছিল? অপচন দিয়া আছে জৱাহৰলাল নেহৰু, ৰাজেন্দ্ৰ প্ৰসাদ, মোহাম্মদ আলী, সুভাষ চন্দ্ৰ বসু। গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব সুভাষ চন্দ্ৰ বসু। পিছৰ কুৱেশ্যনটো হ'ল ভাৰতৰ দ্ৰুততম ৰেলখনৰ নাম কি? অপচন চেন্নাই এক্সপ্ৰেছ, ইণ্ডিয়ান এক্সপ্ৰেছ, জনশতাব্দী এক্সপ্ৰেছ, এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব জনশতাব্দী এক্সপ্ৰেছ। গতিকে গ অপচনটো শুদ্ধ হ'ব। পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20 কোন ব্যক্তি স্বাধীনতাৰ বাবে তাৰ নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল? মণিৰাম দেৱান, মহাত্মা গান্ধী, কুশল কোঁৱৰ, চিত্তৰঞ্জন দাস। গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব চিত্তৰঞ্জন দাস। কুৱেশ্যন নম্বৰ 30 অন্ধ মানুহৰ লিখা পঢ়া পদ্ধতিটোৰ নাম কি? লুই ব্ৰেল পদ্ধতি, প্ৰকল্প পদ্ধতি, হাতে চোৱা পদ্ধতি, আটাইকেইটা। গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ল লুই ব্ৰেল পদ্ধতি। ক অপচন শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 31 বৰ্তমান আন্তৰ্জাতিক অৰ্থ ভাণ্ডাৰৰ মুখ্য সচিবৰ নাম কি? ইয়াৰ শুদ্ধ অপচন কোনটা হ'ব? অপচন দিয়া আছে। শুদ্ধ অপচনটো হ'ব খ লেগাৰ্ডে। কুৱেশ্যন নম্বৰ 32 লিখি পৰীক্ষা দিয়া নিয়ম কেতিয়া আৰম্ভ হয়? ইয়াত অপচন দিয়া আছে 1902, 1702, 1975। ঘ অপচনত দিয়া আছে। গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব খ। আৰু এইটো ক'ত প্ৰথমতে আৰম্ভ হৈছিল? কেম্ব্ৰিজত। কুৱেশ্যন নম্বৰ 33 অলিম্পিক 5খন ৰিং চিন থাকে, ইয়াৰ মানে কি? 5খন দেশৰ নাম, 5খন দেশৰ খেল, 5খন মহাদেশৰ প্ৰতীক, আটাইকেইটা। গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব গ 5খন মহাদেশৰ প্ৰতীক। কুৱেশ্যন নম্বৰ 34 ভিটামিন আৱিষ্কাৰ কোনে কৰিছিল? গতিকে এই অপচনটো স্পেলিংটো অলপ মিষ্টেক আছে, ভিটামিন হ'ব। অপচনত দিয়া আছে বিজ্ঞানী ফ্ৰাংক, জন লুই, ৰবাৰ্ট হোৱাইটেকাৰ, এজনো নহয়। ইয়াৰ শুদ্ধ অপচনটো হ'ব বিজ্ঞানী ফ্ৰাংক।
ফ্ৰাংকে কি কৰিছিল ভিটামিন আৱিষ্কাৰ কৰিছিল কোৱেশ্চন নম্বৰ 35 ইংৰাজীত স্কুল কথাটো ক'ৰ পৰা আহিছে লেটিন শব্দৰ পৰা ফৰাচী শব্দৰ পৰা সংস্কৃত শব্দৰ পৰা গ্ৰীক শব্দৰ পৰা গতে ইয়াৰ শুদ্ধ অপচনটো হ'ব গ্ৰীক শব্দৰ পৰা কোৱেশ্চন নম্বৰ 36 কোন ভাৰতীয় 18টা ভাষাত এমএ পাস কৰিছিল আনন্দৰাম বৰুৱা হৰিনাথ দে হেম বৰুৱা আটাইকেইজনে ইয়াৰ শুদ্ধ অপচনটো হ'ব হৰিনাথ দে ইয়ে 18টা ভাষাত এমএ পাস কৰিছিল কোৱেশ্চন নম্বৰ 37 কোনে প্ৰথম জনগণনা আৰম্ভ কৰে লৰ্ড ডেলহাউস ৰাজীৱ গান্ধী লৰ্ড মেও এজনো নহয় ইয়াৰ শুদ্ধ অপচনটো হ'ব লৰ্ড মেও গ নম্বৰটো শুদ্ধ কোৱেশ্চন নম্বৰ 38 এফএম কথাৰ অৰ্থ কি ইয়াত অপচন দি আছে ফ্ৰিকুৱেন্সি মডাৰেটৰ ফ্ৰিকুৱেন্সি মডুলেশন ফ্ৰিকুৱেন্ট ম্যাথছ ঘ দি আছে ফ্ৰেশ মাৰ্কেবল গতে ইয়াৰ শুদ্ধ অপচন কোনটা হ'ব ফ্ৰিকুৱেন্সি মডুলেশন খ নম্বৰটো শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 39 ইন্টাৰনেট কি এই বিশ্ব অপচনত দি আছে এই বিশ্বৰ লগত যোগাযোগৰ আধুনিকতম মাধ্যম বিশ্বৰ লগত চিনাকি এটা খৰচীয়া মাধ্যম এটা নহয় গতে ইয়াৰ শুদ্ধ অপচনটো হ'ব এই বিশ্বৰ লগত যোগাযোগৰ আধুনিকতম মাধ্যম ক নম্বৰ অপচনটো শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 40 আধুনিক অলিম্পিক খেল কেতিয়া আৰম্ভ হয় গতে অপচন কেটা দিয়াই আছে তে ইয়াৰ শুদ্ধ অপচনটো হ'ব খ 1896 চনত আধুনিক অলিম্পিক খেলখন আৰম্ভ হয় ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ